পূজা এযোৰ পিন্ধি ল'বি নেকি? পূজা আহিছিব মানে পূজা আৰু মই পূজা এযোৰ পিন্ধি লৈছে জোতা। অঁ ভাল লাগিছে তো বুজোঁ। মই এযোৰ পিন্ধি লৈছোঁ অকণমান পাতল চাই। হেৰিখিনি চাপৰ হ'ল নাই? ভিতটো চাপৰ মাজতে আকৌ পূজাই কি কৰি আছে দেখিছে তাৰপিছত আৰু আছে হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত অন্য এটা ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আশা কৰোঁ সকলো ভালেই আছে, কিন্তু ৰ'দটোহে যিমান টানকৈ দিছে মানুহক বৰ বেয়াকৈ চেপিছে, মানে বেমাৰত বহুত মানুহ পৰিছে। বাৰু এই ৰ'দটোকো নেওচি আজি ভাবিলোঁ মাছ ধৰোঁগৈ। ৰ'দৰ কথা বাদ দিয়ক, মাছ ধৰিব লাগে। দিনটো ঘৰত থাকি ইমান আমনি লাগে। পানী পিছে আছে বহুত, পাৰোঁ নোৱাৰোঁ নাজানো, চেষ্টা কৰি চাম যাতে আধাতে উঠি নাহোঁ। আৰু লগতে আপোনালোককো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মোৰ লগত থাকিব, ভাল লাগিব। আৰু ব'লক তেন্তে মই আপোনালোকক দেখাম, কণ্টিনিউ কৰিব মোৰ লগতে, শেষলৈকে চাই থাকিব দেই। ইয়াক চাওকচোন বাৰু, ইয়াৰ আজি বৰ ফূৰ্তি, ভাবিছে বাইকে মাছ ধৰি আনিব আৰু মই খাম। বাৰু চাওকচোন, মই জোতা পিন্ধি লৈছোঁ। মানে জোতা কেলৈ পিন্ধি লৈছোঁ, নৰ্দমা হয়, নৰ্দমাটোত চিচাৰ বহুত আছে, মানে চিচাৰে যদি কাটিবলৈ হয় ডাইৰেক্ট হস্পিটেল পাবগৈ লাগিব। সেইকাৰণে দুইজনীয়ে আমি এনেকৈ জোতা পিন্ধি লৈছোঁ। মই আজি পিন্ধি লৈছোঁ অকণমান পাতল চাই। কি জোতা এইযোৰ দেউতাই দিলে নেকি? তেনেকুৱা এযোৰ আছিলে বাৰু, হ'ব মোৰ এইযোৰ মই পাতল পাম। আমি জোতা পিন্ধি লৈছোঁ চিচাই নাকাটিবলৈ। ব'লক আপোনালোক নৰ্দমাটো দেখামগৈ এতিয়া। ফাৰ্ষ্ট এনেকৈ সৰু সৰুকৈ ভেটা মাৰি লৈছোঁ, মানে গোটেইডোখৰ নোৱাৰিবও পাৰোঁ, সেইকাৰণে সৰু সৰুকৈ লৈছোঁ। বহুত ৰ'দ দিছে, দেখিবলৈ পাইছে আকাশখন আছে কিমান ধুনীয়া হৈ আছে। হাই চুই বাই। বাঁহ কাটি আৰু ধুনীয়াকৈ টানকৈ মানে আঁঠুৱাখন লগাই লৈছোঁ যাতে খোল খাই নাযায়। ইয়াৰ পৰাই সিঁচিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু পানীৰ লেভেলটো ধৰিব পাৰিছেনে মানে ভৰিত যিমানখিনি পানী আছে, ঠায়ে ঠায়ে দ ঠায়ে ঠায়ে বাম। এতিয়া যোনডোখৰত সিঁচি আছোঁ সেইডোখৰ অলপ বাম আৰু অকণমান পিছলৈ দ আছে। সৰু সৰুকৈ দনিকণা মাছবোৰ ওপৰতে ওলাই আছে, দেখিছেনে এইবিলাক? সিঁচিবলৈতো আমি দুজনীয়ে লৈছিলোঁ, কিন্তু আকৌ বমাও নামি দিলেহি আহি, সিহঁতক সহায় কৰি দিওঁ, অলপ মাছ ধৰি দিওঁ বুলি। বাৰু ধৰক একেলগে ধৰোঁ। আৰু জাবৰ দেখিছেনে কিমান আহিছে, মাছ কম জাবৰ বেছি, মানে কি ক'ম আৰু, চব জাবৰ নৰ্দমাতে মানুহবোৰে পেলাবলৈ ধৰিছে। উপায় নাই আৰু, মাছবোৰে মানে কি খাবলৈ, মাছবোৰে পলিথিনে খাব লাগিব যেন পাইছোঁ আৰু এতিয়া। সেইকাৰণে মাছবোৰ অলপ কমকৈ আহিছে, আগতে বহুত আহে, আজিকালি জাবৰটো বেছি হ'ল যে মাছটো নথকা হৈছে, গুচি যায় মানে। নৈ এখন আছে, নৈখনলৈ কৈছিলোঁ যে আপোনালোকক ঠায়ে ঠায়ে দ আছে, ঠায়ে ঠায়ে বাম আছে বুলি। আৰু সেইকাৰণে মানে একেবাৰে দীঘলকৈ সিঁচিবলৈ প্ৰব্লেম হয়, পানীটো নাযায়। সেইকাৰণে সৰু সৰুকৈ ভেটা মাৰি ল'ব লগা হৈছে। মানুহবোৰে আমাৰ কাৰণে এতিয়া নেমু পানী আনিছে, নেমু পানী খাই লওঁ। পূজা পানী খালি নাই? সেইটো এটা দুটা তিনিটা
এইডোখৰটা এইটো 4 নম্বৰ 5 নম্বৰ এটা এইডোখৰ পাইছোঁহিহে এতিয়া এইডোখৰত আহিছোঁ আহি এইডোখৰ পাইছোঁহিহে পকত খেলি দিছে ই কেলাই পকতত সেই মাথাত দিব কাটো নক'ব আপুনি কি পোৱালি কি পোৱালি Ya boleh kan? Ikut apa lah? Lo que tiene. এইবোৰ দেখিছে নে বাৰু গাইছ মাছ চব মাথা উলিয়াই আছে এইবোৰ চব মাছ চব কোলা কোলা যে হৈ আছে দেখিছেনে এইবোৰ চব মাছ এইবোৰ চব মাছ এইবোৰ চব মাছ পূজা দেবী নি ওলাইছে আমাৰ শিঙা মাছ ওলাইছে না শিঙা কমটি অকল পুঠি ডাঙৰ ডাঙৰ পুঠিব হয় Guru boleh nak sini? ধৰিলোঁ একো নহয় এৰি আছোঁ মাছ পালোঁ চাওক আমি No, hay que bagi lang ba? Pani naman. Sabay pang lo. Ay, daw pa lang. মাছ পালোঁ আপোনালোকৰ পৰা মই বহুতখিনি মৰম পাইছোঁ এতিয়ালৈকে আৰু মই উৎসাহো পাইছোঁ ভিডিঅ' কৰিবলৈ আপোনালোকৰ পৰা ধন্যবাদ বহুত ধন্যবাদ ইমানখিনি মোক সহায় কৰাৰ বাবে মৰম দিয়াৰ বাবে আৰু মোৰ সৈতে যোগাযোগ থকাৰ বাবে ভিডিঅ'ৰ সৈতে আপোনালোকে সদায় মোৰ লগত থাকিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু কমেণ্ট মোক কৰি যাব ক'ৰ পৰা কৰিছে ক'ৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে মোক কমেণ্ট কৰি যাব মোৰ লগত কথা পাতিব এয়া মাছ ফ্ৰাই কৰি ল'লোঁ পৰিয়ে গৈছিলে এয়া পুঠি মাছ বোলে চকুৰ ৰশ্মিৰ কাৰণে ভাল মানে চকুৰ কাৰণে বিশেষকৈ ভাল পুঠি মাছ খালে সেইকাৰণে এক কাঁহী লৈছোঁ গোটেইখিনি এতিয়া পুঠি মাছ খাওঁ দেই বহুত হ'ল মানে মাছ আগতে আৰু ওলাই নদীমাটোত আজিকালি লেতেৰা হৈ জাবৰ জোঁথৰ আৰু বাম হৈ গ'ল বোকা সেইটো কাৰণে মাছবোৰ ইমান নথকা হ'ল আগতে আৰু
আৰু আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। পাছত আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে। আজিলৈ বাই বাই।